গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? মোৰ পিছে আপোনালোকৰ দোৱা আশীৰ্বাদত ভালেই, আপোনালোকৰো ভালনে? এয়া দেখিছে মৰ্ণিঙৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ, যিহেতু কাপোৰ মেলি দিলোঁ আহি। ইমানেই বতৰ বেয়া, এইফালে মছলাৰ কাম চলি আছে, যিহেতু ঘৰৰ কাম শেষ নহয়ে। তাৰপিছত মই ভাবিলোঁ দৰ্জাখনৰ চৌকতটো যিহেতু কালাৰ কৰা হোৱা নাই, যিহেতু প্ৰাইমাৰ মৰা হোৱা নাই, সেইটো কাৰণে মই চিজ মাৰিবৰ কাৰণে গুচি আহিলোঁ, যিহেতু বতৰটো ভাল দেখি। দেখিছে মই চিজ মাৰি আছোঁ, চিজ মাৰি নিজে প্ৰাইমাৰটো মাৰি ল'ম, তাৰপিছত বাৰ্নিছ কালাৰ এটা মাৰি দিম। যিহেতু অলপ চলপ জানো, সেইটো কাৰণে কিছুমান কাম নিজে কৰাটো ভাল, সেইটো কাৰণে কৰি আছোঁ। ঘৰৰ কাম যিহেতু লাজ কৰাৰ কোনো কথা নাই তাত, সেইটো কাৰণে লাহে লাহে কৰি আছোঁ। এয়া দেখিছে মই চিজ মৰা হৈ গ'ল, তাৰপিছত মই তাত প্ৰাইমাৰ এপ্লাই কৰি আছোঁ। এইকেইদিন যে ইমান মানুহৰ চৰ্দি, চকু উঠা, জ্বৰ এইবোৰ হৈ আছে, পিছে আপোনালোকৰ কাৰোবাৰ হৈছে নি? মোৰ কিন্তু চৰ্দি হৈ আছে, কিন্তু চকুটো ভাল পালোঁ দেই। চকু উঠিলে কিন্তু প্ৰায় সকলো মানুহে কোমল কাপোৰ লৈ পানীত এনেকৈ চকুটো ঠাণ্ডা পানীত অলপ পানী চেপি চেপি চকুটোত ল'বচোন, ভাল পাব। ময়ো তেনেকৈ ভাল পালোঁ। তাৰপিছত হাজবেণ্ডে এটা কথা কৈছে, মোক হহুৱাই গুচি গ'ল। তাৰপিছত মই লাহে লাহে মাৰিয়ে আছোঁ। যিহেতু আমাৰ ঘৰত আলহী আহিছে, মামী আৰু মোৰ ভাগৰ ভাইটি, মোৰ ভাগৰ ভণ্টি, তেওঁলোক আহিছে। তেওঁৰ ছোৱালীজনীৰ দাঁতৰ প্ৰব্লেম হৈছে, সেইটো কাৰণে তেওঁ দাঁতৰ ডক্টৰৰ ওচৰলৈ গ'ল। মই সেইটো কাৰণে তেওঁলোক তালৈ যোৱাৰ কাৰণে মোৰ যিহেতু কাম হৈ গ'ল, সেইটো কাৰণে মই ইটো ঘৰত আহি মেলি এয়া দেখিছে চৌকতটোত মই কালাৰ কৰা নাই কাৰণে প্ৰাইমাৰ চিজ মাৰি ল'লোঁ। তাৰ পাছত তাত বাৰ্নিছ কালাৰ মাৰিম, যিহেতু এদিন থ'ব লাগিব প্ৰাইমাৰটো মাৰি। প্ৰাইমাৰটো একোট মাৰিলেতো নহ'ব, আৰু একোট মাৰিব লাগিব, যিহেতু একোট মাৰোঁতে গম পোৱা গৈছে যে আৰু একোট মাৰিব লাগিব। তাৰপিছত মাজে মাজে হাজবেণ্ডে আহি এটা কথা মোক কৈ থাকে, হহুৱাই থাকে। তাৰপিছত মই ওপৰৰ পৰা আহি এতিয়া ভাত চাত খাই পাছবেলা আমি অকণ ফুৰিব যাওঁ বুলি ভাবিলোঁ, যিহেতু আলহী আহি আছে। মামীহঁতি নানীহঁতৰ ঘৰত অলপ বহিছে, যিহেতু নানীহঁতি বহুত দিনৰ মূৰত আহিছে কাৰণে তেওঁলোকক বহিব গ'লে অলপ দেৰি বহিলোঁ। তাৰপাছত মামী, মই আৰু ভণ্টি, ভাইটি, বেটি, আমি সকলো বৌ এগৰাকী ঘৰলৈ যাম, যিহেতু মোৰ বৌ হয় আৰু ঘৰ বৰ্জনা হৈছে, সেইটো কাৰণে তেওঁলোকৰ ঘৰলৈ মামীহঁতক ফুৰাব লৈ যাম। তাৰপিছত বেটি মই খোজকাঢ়ি আহি থাকোঁতে তাৰ কেপচাৰ ল'লোঁ, যিহেতু বেটিয়ে ইমানেই উৎপাত কৰি থাকে, দেখিছেনে? এয়া নেযায় একদম খোজকাঢ়ি। তাৰপিছত আহি পাই গ'লোঁ তেওঁলোকৰ ঘৰত অলপ দেৰি বহি আছোঁ, যিহেতু তেওঁলোকৰ ঘৰত ইমানেই ঠাণ্ডা, যিহেতু বতৰটো ভাল যদিও অলপ অলপ গৰম হৈ থাকে, যিহেতু আমাৰ ঘৰটোত বিৰাট গৰম। এতিয়া বৌহঁতৰ ঘৰত গৰম কম কাৰণে বেটি টোপনিয়ে গ'ল। আহি দেখিছেনে? এয়া বেটি শুই আছে। তাৰপিছত চাহৰ যা যোগাৰ কৰিলে, এয়া দেখিছোঁ তেওঁলোকে চাহ খাই আছে। যিহেতু মই গাখীৰ চাহ নাখাওঁ, সেইটো কাৰণে মোৰ কাৰণে ৰেড চাহ বনাই আছে, যিহেতু মই খাই ভাল পাওঁ। এয়া দেখিছেনে? এইখিনি খাই যে বিৰাট ভাল লাগিলেও, ইমানেই মাথা বিষ চৰ্দি হৈ আছিলে। তাৰপিছতে আহি পাই গ'লোঁ ঘৰ, যিহেতু মাগৰিব বাদ হৈ গ'ল। তাৰপিছত আহি মই তেওঁলোকৰ কাৰণে যা যোগাৰ কৰিলোঁ, যিহেতু মই ভাজি এখন বনাইছোঁ, কচু, ভোল, বিলাহী, আলু দি ভাজি এখন বনাইছোঁ। তাৰ পাছত ভাত অলৰেডি হৈ গ'ল, যিহেতু মামী আৰু মা অলপ বজাৰলৈ ওলাই গৈছে। মই সেইখিনি টাইমতে মই মোৰ কামখিনি ৰেডি কৰি লৈছোঁ, বনোৱা সিজোৱা কৰি লোৱাৰ পিছত কথা পাতিব পাৰিম, যিহেতু দাইলো ৰেডি হৈ গ'ল। তাৰপিছত চিকেনখিনি বনাম। চিকেনখিনি বনাবলৈ কাৰণে ৰেডি কৰি থৈছোঁ, মাছ বনোৱা হৈ আছে অলৰেডি। এতিয়া চিকেনখন বনাই আছোঁ, দেখিছেনে? যিহেতু ইমানেই গৰম, সেইটো কাৰণে জল্দিয়ে বনাই দিয়া হয়। অলপ বনাই বহি মেলি কথা পাতি আলহীৰ লগত ভাল লাগে, যিহেতু আলহী নহয় মোৰ মামীয়ে হয়, ঘৰৰ হয়, কিন্তু সদায়তো অহা নহয়, সেইটো কাৰণে তেওঁলোকৰ লগত স্পাইৰেল পটেটো যিহেতু নাজিৰাত অপেনিং কৰিলে, চবেই তাৰ জুতি লৈছে। যিহেতু নাজিৰাত এখন দোকান খুলিছে স্পাইৰেল পটেটোৰ, সেইটোকে আনিলে মায়ে। তাৰপিছত ভাল লগা দেখি হাজবেণ্ডে আকৌ গৈ আনিলে, দেখিছে চবেই বহি খাই আছোঁ, কিন্তু মই খালোঁ, ভাল লাগিলে। দেখিছে স্পাইৰেল পটেটো। তাৰপিছত ভণ্টিয়েও খাইছে, মাও খাইছে। ইয়াতে আজি সমাপ্ত কৰোঁ ভিডিঅ'টো। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। বাই বাই, আজিলৈ আহিলোঁ।